নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ আমি এই চেনেলটোত আপোনালোকক শিক্ষা বাণিজ্য আৰু টেকনলজি বিষয়ে সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক বলক আজি বাতৰিটো চাই লওঁ বিশ্বৰ গতিশীল চহৰৰ তালিকা প্ৰকাশ প্ৰথম স্থান লাভ হায়দৰাবাদৰ বিশ্বৰ 129খন চহৰক চেৰ পেলাই গতিশীল চহৰৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে হায়দৰাবাদে আন্তঃৰাষ্ট্ৰীয় ৰিয়েল এষ্টেট প্ৰতিষ্ঠান JLLৰ সপ্তম সংস্কৰণৰ চিটি মমেণ্টাম ইণ্ডেক্সত প্ৰকাশ পাইছে এই তথ্য JLLৰ মতে অৰ্থনৈতিক গতি মন্থৰ হোৱা স্বত্ত্বেও এই তালিকাত স্থান পাইছে ভাৰতৰ 7খন চহৰে ইয়াত বেংগালুৰু দ্বিতীয় স্থান চেন্নাই পঞ্চম দিল্লীয়ে ষষ্ঠ কলকাতাই 16 সংখ্যক মুম্বাই 20 সংখ্যক আৰু পুনে চহৰখনে দ্বাদশ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই সমীক্ষাত হায়দৰাবাদক GDP বিকাশ খুচুৰা বিক্ৰী আৰু বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ দৰে অৰ্থনৈতিক বিষয়ত বিশ্বৰ ভিতৰত সৰ্বাধিক নম্বৰ দিয়া হৈছে বলক বন্ধু-বান্ধৱীসকল আমি অন্য বাতৰিটো চাই লওঁ 2019ত এপ ডাউনলোডৰ দ্বিতীয় স্থানত ভাৰত স্মাৰ্টফোনৰ বিক্ৰী বৃদ্ধিৰ সমান্তৰালভাৱে যোৱা 2019ত এপ ডাউনলোডৰ হাৰ যথেষ্ট বৃদ্ধি পায় এই সময়ছোৱাত 19 বিলিয়ন এপ ডাউনলোডেৰে দ্বিতীয় স্থান অধিকাৰ কৰে ভাৰতে এপ এনিৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতে বিশ্বৰ শীৰ্ষ 5 এপ অৰ্থনীতিত বিগত 3 বছৰত অধিক হাৰত বিকাশ লাভ কৰে 2019ত বিশ্বজুৰি 204 বিলিয়ন এপ ডাউনলোড হয় আৰু ইয়াৰে 19 বিলিয়নে ডাউনলোড হয় ভাৰতত এই ক্ষেত্ৰত আমেৰিকা আৰু চীনকো অতিক্ৰম কৰে ভাৰতে ইপিনে এপত ধন ব্যয়ৰ ক্ষেত্ৰত 30 সংখ্যক স্থানত আছে ভাৰত বলক আমি অন্য বাতৰিটো চাই লওঁ এই বাতৰিটো আহিছে নতুন ৱেবছাইট মুকলি চৰকাৰৰ এতিয়াৰে পৰা ইচ্ছুক গ্ৰাহকসকলে অতি সহজে সম্পূৰ্ণৰূপে নিৰ্মিত আৱাস ক্ৰয় কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰে ৰেডি টু মুভ ইন ফ্লেটৰ বাবে এটা নতুন ই-কমাৰ্চ হাউচিং পৰ্টেল মুকলি কৰিছে housingforall.com নামৰ এই ৱেবছাইটটোৰ জৰিয়তে ডিজিটেল ইণ্ডিয়া অভিযানৰ অধীনত গ্ৰাহকসকলে অতি সহজতে আৱাস ক্ৰয় কৰিব পাৰিব কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব দুৰ্গা শংকৰ মিশ্ৰই অলপতে নেশ্যনেল ৰিয়েল এষ্টেট ডেভেলপমেণ্ট কাউন্সিলৰ এই পৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে এই অনুষ্ঠানত মিশ্ৰই কয় যে এই নতুন পৰ্টেলটো ভাৰতৰ ৰিয়েল এষ্টেট খণ্ডৰ এমাজন হিচাপে পৰিগণিত হ'ব 14 ফেব্ৰুৱাৰীত গ্ৰাহকসকলৰ বাবে এই পৰ্টেলটো মুকলি কৰা হ'ব বলক আমি অন্য বাতৰিটো চাই লওঁ এই বাতৰিটো আহিছে এয়াৰটেলৰ 2 লাখৰ জীৱন বীমা সহ 179 টকাৰ প্ৰিপেইড প্লেন বলক আমি বাতৰিটো চাই লওঁ ভাৰতীয় এয়াৰটেলে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে 2 লাখ টকাৰ জীৱন বীমাৰ সুবিধা সহ 179 টকাৰ প্ৰিপেইড প্লেন আগবঢ়াইছে উল্লেখযোগ্য যে ভাৰতীয় এয়াৰটেলে মোবাইল প্লেনৰ লগত বীমাৰ সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে যোৱা বছৰ নৱেম্বৰত ভাৰতী এক্স লাইফ ইনচুৰেন্সৰ সৈতে সহযোগিতা স্থাপন কৰিছিল ইয়াৰ অধীনত প্ৰতিষ্ঠানটোৱে দিল্লী NCR অঞ্চলৰ গ্ৰাহকসকলৰ বাবে 599 টকাৰ ৰিচাৰ্জ প্লেনত 4 লাখ টকাৰ বীমা সুবিধা আগবঢ়াইছিল এইবাৰ আগবঢ়োৱা 179 টকাৰ এই প্ৰিপেইড প্লেনৰ ভেলিডিটি 28 দিন গ্ৰাহকসকলে এই প্লেনত যিকোনো প্ৰতিষ্ঠানৰ নেটৱৰ্কলৈ আনলিমিটেড কলিং 2GB ডাটা আৰু 300টা SMS-ৰ সুবিধা পাব তেনেহলে বন্ধু-বান্ধৱীসকল আজিৰ বাতৰিকেইটা এইকেইটাই আছিল আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক ধন্যবাদ জয় আই অসম